কিবা বেমাৰ থাকিলে চকুৰে কম দেখিলে বা দেহৰ অন্য প্ৰব্লেম থাকিলে এপইণ্টমেণ্ট পোৱাৰ পাছতো আপোনালোকে চাকৰি হেৰাব নেকি বা ফিটনেছ চাৰ্টিফিকেটখন নাপাব নেকি বা টেষ্টসমূহত কিবা প্ৰব্লেম আহিলে ফিটনেছ চাৰ্টিফিকেটখন নিদিব নেকি বন্ধুসকল এই প্ৰশ্নসমূহৰ আজি উত্তৰ দিবলৈ মই এই ভিডিঅ'টোত চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব বন্ধুসকল আপোনালোকে মনত ৰাখিব যে জইনিং কৰাৰ ক্ষেত্ৰত ফিটনেছ চাৰ্টিফিকেটখন মেণ্ডেটৰী হয় অৰ্থাৎ বাধ্যতামূলক সেইখন আপোনালোকে দিবই লাগিব কিন্তু আপোনালোকৰ যিকোনো ধৰণৰ বেমাৰ থাকিলেও আপুনি জইন কৰিব পাৰিব মানসিক সন্তুলন হেৰুৱা বিধৰ বেমাৰ হলে কথাটো অলপ বেলেগ হ'ব সেইটো বেলেগ কথা কিন্তু বেমাৰ থকা বুলি আপুনি চাকৰি নেহেৰাই এই ক্ষেত্ৰত আপোনালোকে নিশ্চিন্ত থাকক এতিয়া কথাটো হ'ল বেমাৰ থাকিলে আপুনি ফিটনেছ চাৰ্টিফিকেট পাবনে নেপায় বা টেষ্টসমূহত কিবা প্ৰব্লেম আহিলে ফিটনেছ চাৰ্টিফিকেটখন নিদিব নেকি বা নেপাব নেকি বন্ধুসকল ইয়াৰ বাবে আপোনালোকে চিন্তা নকৰিব আপোনাৰ প্ৰব্লেম থাকিলেও বা কিবা বেমাৰ থাকিলেও আপোনাক চাৰ্টিফিকেটখন নিদিয়াকৈ থাকিব নোৱাৰে আপোনাৰ প্ৰেজেন্ট কণ্ডিচনৰ ওপৰত তেওঁলোকে চাৰ্টিফিকেটখন আপোনালোকক দিব কিবা বেমাৰ পালে সেইবোৰ উল্লেখ কৰি আপোনাক বৰ্তমান ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰি চাৰ্টিফিকেটখন দিব আৰু একো প্ৰব্লেম নাথাকিলে একো সমস্যা নাই বুলি আপোনালোকক চাৰ্টিফিকেটখন দিব মুঠতে আপোনালোকক ফিটনেছ চাৰ্টিফিকেটখন দিবই আপোনালোকৰ কিবা বেমাৰ বা কিবা প্ৰব্লেম পালেও সেই চাৰ্টিফিকেটখনত আপোনালোক চাকৰিটোৰ বাবে অযোগ্য বুলি নিলিখে তাত কেৱল আপোনালোকে দেখুওৱা ৰিপৰ্টসমূহৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ বৰ্তমান ফিটনেছটো কি তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক চাৰ্টিফিকেটখন দিব কিবা বেমাৰ পালে তাত উল্লেখ থাকিব একো নাথাকিলে তাত একো উল্লেখ নকৰাকৈ আপোনালোকক সেইখন দিব মুঠতে আপোনালোকে চাৰ্টিফিকেটখন পাব তাৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আৰু এই চাৰ্টিফিকেটখনত বেমাৰ থকা বুলি বা কিবা প্ৰব্লেম থকা বুলি লিখি দিলেও আপোনালোকে সেইখন জমা কৰিয়ে আপোনালোকে জইন কৰিব পাৰিব তাত কোনো প্ৰব্লেম নাই বন্ধুসকল এতিয়া আপোনালোকক ক'ব বিচাৰিছো যে এই চাৰ্টিফিকেটখন উলিয়াবৰ বাবে কি কি টেষ্টৰ দৰকাৰ হয় বন্ধুসকল ডিস্ট্ৰিক্ট অনুযায়ী টেষ্টসমূহ অলপ বেলেগ বেলেগ হোৱা দেখা যায় তথাপিতো বেছিভাগ ক্ষেত্ৰত ব্লাডৰ গ্লুক'জ টেষ্ট কৰিব দিয়ে ব্লাড ইউৰিয়া টেষ্ট কৰিব দিয়ে ব্লাড ক্ৰেটিনাইন টেষ্ট কৰিব দিয়ে তাৰ পাছত চেষ্ট এক্সৰে কৰিব দিয়ে তাৰ পিছত ইউৰিন টেষ্ট বিচাৰে ইএনটি টেষ্ট বিচাৰে আই টেষ্ট বিচাৰে তাৰ পাছত ইচিজি ইত্যাদি বিচাৰে বন্ধুসকল এই টেষ্টসমূহৰ ৰিপৰ্টসমূহ জমা দিয়াৰ পাছতহে আপোনালোকে এই চাৰ্টিফিকেটখন উলিয়াব পাৰিব আৰু এই চাৰ্টিফিকেটখন উলিয়াবৰ বাবে আপোনালোকে কোনটো অফিচত যাব লাগিব সেইটো আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছো আপোনালোকে যাব লাগিব হেল্থ সাৰ্ভিসৰ জইন্ট ডিৰেক্টৰৰ অফিচত আৰু আপোনালোকে যিখন ডিস্ট্ৰিক্টত চাকৰিটো পাইছে সেইখন ডিস্ট্ৰিক্টৰ পৰাহে উলিয়াব লাগিব বহুতে কোৱা মতে আগৰ সময়ত হোম ডিস্ট্ৰিক্টৰ পৰাও দিছিল কিন্তু বৰ্তমান সময়ত আপোনালোকে হোম ডিস্ট্ৰিক্টৰ পৰা এখন উলিয়াব নোৱাৰিব যদিহে হোম ডিস্ট্ৰিক্টতে চাকৰি পাইছে তেতিয়া কথাটো বেলেগ হ'ব কিন্তু বেলেগ ডিস্ট্ৰিক্টত চাকৰি পাই আপোনালোকে হোম ডিস্ট্ৰিক্টৰ পৰা এখন উলিয়াব নোৱাৰিব আপোনালোকৰ হাতত সময় থাকিলে এবাৰ সুধি ল'ব পাৰিব কিন্তু মই জনাত আপোনালোকে যিখন ডিস্ট্ৰিক্টত চাকৰি পাব সেইখন ডিস্ট্ৰিক্টৰ হেল্থ সাৰ্ভিসৰ জইন্ট ডিৰেক্টৰৰ অফিচৰ পৰাহে ফিটনেছ চাৰ্টিফিকেটখন উলিয়াব লাগিব বন্ধুসকল আশা কৰিছো আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পালে যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোত লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব